আহি আছে মাঘৰ বিহু আৰু সকলোৱে মাঘৰ বিহু বুলি ক'লে একেবাৰে অন্তৰ হিয়া হাতযোৰ পৰি যায় আৰু মোৰ হাতত আছে এখন বিশেষ খেল অদ্ভুত খেল মানে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম ওচৰলৈ অকণমান ওচৰলৈ আহি আছোঁ এইখন হৈছে তৰংগ বুলি এটা গ্ৰুপ আছে কেইজনমান উদীয়মান যুৱক আৰু এই খেলখন মই এই কাৰণে ভিডিঅ' কৰিছে মাত্ৰ 2 মিনিট আপোনালোকে চাই যাওক 2 মিনিট বহুতে ভিডিঅ' বনাইছে আপোনালোকক ঢেৰ মাৰ্চেডিজ কিবা কিবি গাড়ী চাড়ী আপোনালোকক খেলৰ ভিডিঅ' দেখুৱাই এনেকুৱা খেল নেদেখুৱাই কেতিয়াও প্ৰথমবাৰ মই দেখুৱাইছোঁ এনেকুৱা খেল যাতে হ'ব লাগে মই ভাবোঁ এনেকুৱাবোৰে খেল হ'ব লাগে যিবোৰৰ পৰা আমি আমাৰ সংস্কৃতি ৰখাব পাৰোঁ এইখন হৈছে ভোগালীৰ এসাঁজ তৰংগ এই ক্ৰিয়েশ্যন অফ মিউজিকৰ এওঁলোকৰ এটা দল আছে মই কৈ দিছোঁ এওঁলোকৰ এটা মিউজিক ব্ৰেণ্ড আছে সেই মিউজিক ব্ৰেণ্ডে কি কৰিছে এইবাৰ এখন খেল খেলাইছে বিশেষ খেল মই এনেই ভিডিঅ' বনোৱা নাই আপোনালোকে মাত্ৰ প্ৰথম পুৰস্কাৰটো চাই লওক প্ৰথম পুৰস্কাৰটো পঢ়ি দিওঁতে 5 মিনিট লাগিব পাৰে এইটো হৈছে দেখুৱাই দিবলৈ কৈছোঁ এইটো হৈছে প্ৰথম পুৰস্কাৰটো মই পঢ়িবলৈ আৰম্ভ কৰিম আপোনালোকে তাৰপিছত টিকট লয় নলয় আপোনালোকৰ কথা মই টিকট বিকিবলৈ ভিডিঅ' কৰাও নাই কেৱল মাত্ৰ এইটো খেলখন আপোনালোকে ইউনিক খেল সেইকাৰণে দেখুৱাইছোঁ 3টা পাতিহাঁহৰ সৈতে 3টা কোমোৰা এইটো প্ৰথম পুৰস্কাৰ চাই লওক 3টা পাতিহাঁহৰ সৈতে 3টা কোমোৰা আলু এমুন পিঁয়াজ 10 খেৰ ধাৰা মিঠাতেল 5 লিটাৰ এটা ডাঙৰ বাহু মাছৰ সৈতে বিলাহী 5 খেৰ ফুলকবি 10 খেৰ বন্ধাকবি 20 খেৰ ওলকবি 10 খেৰ মাটি দাইলৰ লগত 10 খেৰ কাঠ আলু মচুৰ 10 খেৰ ৰহৰ 10 খেৰৰ লগত ঔটেঙা 10টাৰ সৈতে মেমেধু এমুঠা মেমেধু মানে আপোনালোকে কোনে জানে কমেণ্ট কৰিব মেমেধু এমুঠা হালধি মছলা নহৰু সহ লোন 10 খেৰ ৰঞ্জিত চাউল 30 খেৰ উখোৱা চাউল 10 খেৰ জহা চাউল 10 খেৰৰ সৈতে ডলা চালনী এযোৰ 2 খেৰ পনীৰ লগত কেঁচা মটৰ 5 খেৰ গাজৰ 2 খেৰ অকণমান ওচৰৰ পৰা দেখুৱাই দিয়া এইখন দেখুৱাই দিয়া পনীৰ মছলা এপেকেটৰ লগত কেঁচা জলকীয়া 2 খেৰ এটা বাল্টিসহ কাঁহৰ কাঁহী বাতি এযোৰ এটা পচলাৰ সৈতে বুট 2 খেৰৰ লগত কেৰাহী এখন হেতা এখন শুকান জলকীয়া তেজপাত আদা পানীটেঙা খৰিচাসহ আচাৰ এবটল কোমল চাউল 5 খেৰ চিৰা 10 খেৰ সান্দহ 5 খেৰ মুড়ি 5 পেকেট গুড় 5 খেৰৰ লগত দৈ 10 টেকেলি কাঠখৰি ডাঙৰ এমুঠা বাঁহখৰি এমুঠাৰ সৈতে জুই শলা এপেকেট হাত ধোৱা চাবোন বাচন ধোৱা চাবোন হাত মোচা কাপোৰৰ সৈতে বাঢ়নি এটা জাবৰ পেলোৱা পাচি এটা সদৈ শেষত এপোন তামোল এমুঠা পাণ এখন কটাৰী চূণ চেদাৰ লগত এপেকেট দাঁত চফা কৰা মাৰি এইটো হৈছে প্ৰথম পুৰস্কাৰ এতিয়া কথা হ'ল কি যে এই খেলখন আপোনালোকে ক'ত হ'ব এইখন হ'ব অহা আমাৰ উৰুকাৰ আগদিনা অৰ্থাৎ 12 জানুৱাৰী না 12 জানুৱাৰী সোমবাৰ পৰিব মঙলবাৰ উৰুকা বজাৰ আপোনালোকে উৰুকা বজাৰ নকৰিলেও হ'ব যি প্ৰথম পুৰস্কাৰটো পাব মই বাকীকেইটা পুৰস্কাৰ পঢ়িলে মোৰ মুখ ফেনাই যাবগৈ সেইকাৰণে মই বাকীখিনি গোৱাই নাই এনেকুৱা 6টা পুৰস্কাৰ আছে আৰু 6 নম্বৰ পুৰস্কাৰটোত 5 জনে পাব এইখন বহি মই আপোনালোকক দেখাইছোঁ এইখন বহি মোৰ হাতত আছে দেখিছেনে এতিয়া কথা হ'ল কি এই ভিডিঅ'টো মই বনাইছোঁ কেলৈ সেইটো কথা হৈছে যে এইখন খেলৰ কোনো প্ৰচাৰ নহয় এইখন এনেকুৱা খেল নহয় যে কিবা ডাঙৰ খেল এখন পাতিছে এইখন হৈছে আমাৰ বিহুটোৰ লগত একাত্ম হৈ আমি যে ৰং ধেমালি কৰোঁ ভোগালী বুলি ক'লে আমি ৰং ধেমালি কৰোঁ খেল ধেমালি খেলোঁ বিভিন্ন এইটো আমাৰ পৰম্পৰা সেইকাৰণে এই ল'ৰাকেইটাৰ মনত এটা নতুন আইডিয়া আহিলে যে আমি এখন খেল খেলাওঁ আৰু খেলখনৰ সহায়ত কি কৰিব আমাৰ কৃষ্টিবোৰক লৈ যাব এইবোৰ আচলতে আগতে আছিলে এতিয়া নাইকিয়া হৈ গ'ল কিয় ৰংঘৰত আপোনালোকে দেখে বিভিন্ন খেল হয় ইয়াতো ৰং তামাচা কৰিব তেওঁলোকে এখন সুন্দৰ খেল খেলাইছে আৰু এটা বিশেষ বস্তু দেখাইছে চাওক এটা খাচী ছাগলী এটা পাতিহাঁহ এটা কুকুৰা আৰু এটা ব্ৰইলাৰ 4জন ভাগ্যৱান বহিৰ্বিক্ৰেতাক লটাৰী যোগে প্ৰদান কৰিব যিসকলে বহি বিকিব তেওঁলোককো খাচী ছাগলী হাঁহ কুকুৰা পাৰ এইবোৰ তেওঁলোকে দিব এইখন হৈছে আকৌ দেখুৱাইছে এইখন মুখ হাতত বহি আছে যাক লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে বিশেষকৈ এটা কথা কৈ দিওঁ যে যিসকল দূৰণিবতীয়া ৰাইজ তেওঁলোকৰ কাৰণে হয়তো এই খেলখন নহ'বও পাৰে কাৰণ 12 ঘণ্টাৰ ভিতৰত তেওঁলোকে পুৰস্কাৰবোৰ সংগ্ৰহ কৰিব লাগিব কাৰণ বেয়া হৈ যাব নহ'লে বা দৈ টেকেলি চৈ টেকেলি আপোনাৰ বেয়া হৈ গুচি যাব এখন গাড়ী নহয়তো এতিয়া এই ল'ৰাকেইটাই যিখিনি খেল খেলাইছে এই খেলখন আপোনালোকে চাবলৈ আহিব লাগিব মাছকুৰি তিয়কত হৈছে তিয়কৰ মাছকুৰি বুলি যিটুকুৰা ঠাই আছে বলমা ৰাস্তাৰে সোমাই আহিলে আপোনালোকে খেলখন অহা 12 তাৰিখে আপোনালোকে পাছবেলা 12 বজাৰ পাছত হ'ব খেলখন 12 বজাৰ পাছত আমি খেলখন হ'ব আকৌ এবাৰ দেখুৱাই দিবলৈ মই চেষ্টা কৰিম যে আপোনালোকৰ যিকেইজন ল'ৰাই পঢ়ি আছে তুমি কোন ক্লাছ ডিগ্ৰী কোন চেম 6 চেমৰ এইজন আৰু এজন ভাইটি আছে এইজন 5th চেমৰ এয়া হৈছে এইখন হৈছে তৰংগৰ এই মিউজিক ক্ৰিয়েশ্যন অফ মিউজিকৰ সৌজন্যত ভাগ্য পৰীক্ষা ভোগালীৰ এসাঁজ বিশেষ এখন খেল কোনোবাই যদি ভাবিছে যে টিকট লাগে এয়া মোৰ হাতত আছে টিকট আপোনালোকে ল'ব পাৰিব আহিব পাৰিব চাব পাৰিব ষষ্ঠ পুৰস্কাৰটো দেখুৱাইছোঁ চাওক এইটো ষষ্ঠ পুৰস্কাৰ এটা পাতিহাঁহৰ লগত এটা কোমোৰা 1 লিটাৰ মিঠাতেল পিঁয়াজ 1 খেৰ আলু 5 খেৰ হালধি মছলাৰ লগত এপেকেট 5জন বিজেতাৰ বাবে 5জনে সেইটো পুৰস্কাৰ পাব ষষ্ঠ পুৰস্কাৰটো 5জনে পাব কথা হৈছে যে
এই হৈছে আমাৰ ভোগালীৰ এসাঁজ আৰু এই খেলখন চাবলৈ সকলো আহিব মাষ্ট কৰি অহা 12 তাৰিখে লগ পাম তাতে মই লগ থাকিম আপোনালোকে মোক যদি চেনেলত চাব বিচাৰে তাতো পাব ঠিক আছে তেতিয়ালৈকে আমি বাই বাই দিছোঁ খেলখন যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে কৈ যাব কাৰোবাক টিকেট লাগিলে কমেণ্টত নিশ্চয় জনাব থেংক ইউ